আচ্ছা কোনো বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে জানা না 5 জুন ইয়েছ 5 জুন এতিয়া মই যদি তোক সোধো যে বিশ্ব পৰিৱেশ দিৱসটো মানে বাৰটো কি বাৰ পৰিব হাও মই হেতু গান কম মোবাইলটো দে মোবাইল দিবা নালগে এটা সুন্দৰ টেকনিক এটা আছে মানে গোটেই বছৰটোৰ কেলেণ্ডাৰখন তই মুখস্থ ৰাখিব পাৰিবি তাই মই যেটো ভিডিও বনাই আছো এই ভিডিওটোতে তই গোটেইখিনি পাই যাবি মানে গোটেই বছৰটো কোনবা এটা তাৰিখ তোৰ যদি সোধে কি বাৰ পৰিব এই বাৰটো তৎক্ষণাত একদম সেকেন্ডত কৈ দিবা পাৰিবি মনত হৈ যাব সব মনতে হৈ যাব তো মোক শিকি দিয়া শিকি দি আছো তই এই মোৰ ভিডিওটো চাও চলে তই ধুনীয়াকৈ গম পাবি আপোনালোকে ভিডিওটো চাওক চল লগে লগে আপোনালোকে বুজি পাব যে গোটেই বছৰটোৰ কেলেণ্ডাৰখন আপোনালোকে কেনেকৈ মনত ৰাখিব পাৰিব তো লাগি থাকক ভিডিওটোত আৰু যদি নতুনকৈ চেনেলটো চাই আছে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিওটো চোৱাৰ পিছত আপোনালোকে এই ভিডিওটো শ্বেয়াৰ কৰি দিব তো মই হাতত লৈ আছোঁ এই কেলেণ্ডাৰখন গোটেই বছৰটোৰ কেলেণ্ডাৰখন মানে 2024 চনৰ কেলেণ্ডাৰ এখন আৰু এই 24 চনৰ কেলেণ্ডাৰখন আপুনি গোটেই মুখস্থ ৰাখি গোটেই কেলেণ্ডাৰখনৰ যদি আপুনি মুখস্থ ৰাখিব লাগে মুখস্থ আচলতে নহয় এটা টেকনিক এটা যিটো টেকনিকৰ জৰিয়তে আপুনি কোনটো তাৰিখত কি বাৰ পৰিব আপুনি কুইকলি কৈ দিব পাৰিব এটা সাধাৰণ এটা মেথছ এটা তো সেই মেথছটো কৰাৰ আগতে আপুনি এটা সামান্য বস্তু এটা জানিব লাগিব সেই জানিবলগীয়া বস্তুটো হৈছে আপোনাৰ হাতৰ ভাগটো পুৰণৰ যিটো হাতৰ ভাগ আছে 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 মানে ইয়াৰ পৰা গোটেইখিনি মুখস্থ থাকিব লাগিব আৰু মোৰ বোধেৰে হাতৰ ভাগটো আপোনালোকৰ মুখস্থ আছে ডেফিনেটলি আছে থাকিবই আৰু তাৰ লগতে আপোনাৰ আৰু এটা বস্তু মনত ৰাখিব লাগিব এই স্ক্ৰীনত যে আহি আছে এই নাম্বাৰকেইটা আপোনাক দেখা পাই আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট আপ টু ডিচেম্বৰ এনেকৈ প্ৰত্যেকটো মাহতে একোটা বিশেষ নাম্বাৰ দিয়া আছে আৰু সেই বিশেষ নাম্বাৰ কেইটা হৈছে সেই মাহটোৰ কমন সংখ্যা আৰু সেই কমন সংখ্যাকেইটাৰে আপুনি কি কৰিব লাগিব এই ভিডিওটোত গোটেইখিনি গম পাব তো লাগি থাকক ভিডিওটো মই আপোনালোকক এতিয়া বুজাই আছোঁ সেই কমন সংখ্যাকেইটাৰে আপুনি কি কৰিব লাগিব আচলতে তো আপোনালোকে মনত ৰাখিবলগীয়া সংখ্যাকেইটা হৈছে জানুৱাৰী 0 ফেব্ৰুৱাৰী 3 মাৰ্চ 4 এপ্ৰিল 4 মে 2 জুন 5 জুলাই 2 আগষ্ট 3 ছেপ্টেম্বৰ 6 অক্টোবৰ 1 নৱেম্বৰ 4 আৰু ডিচেম্বৰ 6 আৰু এইকেইটা নাম্বাৰ আপোনালোকক যে ক'লো আচলতে জানুৱাৰী শেষ হৈ গ'ল ফেব্ৰুৱাৰী ইতিমধ্যে শেষ হোৱা অৱস্থা গতিকে আপুনি মাৰ্চৰ পৰাই যদি হিচাপ কৰে ডিচেম্বৰলৈকে এইকেইটা নম্বৰেদি আপুনি যিকোনো এটা তাৰিখত আপুনি বাৰটো কৈ দিব পাৰিব জানুৱাৰীৰ কমন সংখ্যা হৈছে 0 বা ফেব্ৰুৱাৰীৰ কমন সংখ্যা হৈছে 3 কেতিয়াবা যদি আপোনাক আজিৰ পৰা 4 মাহ পিছত জানুৱাৰীৰ 1 তাৰিখটো কি বাৰ আছিল দৰকাৰ হৈ যায় তেতিয়া আপুনি এই মেথছটো কৰি বা এই ট্ৰিকটো কৰি আপুনি ধুনীয়াকৈ কৈ দিব পাৰিব তেতিয়া আপুনি আকৌ মোবাইলৰ এপত গৈ কেলেণ্ডাৰ খুলিব নালাগে বা ঘৰত থকা কেলেণ্ডাৰখনো চাব নালাগে তো কমন সংখ্যা অনুসৰি ধৰি লওক আমি যদি মে' মাহটো ধৰি লওঁ যে মে' মাহৰ কমন সংখ্যাটো হৈছে 2 আৰু 2ৰ লগত আমি কি অংক কৰি মে' মাহৰ যিকোনো এটা তাৰিখ কি বাৰ পৰিব আমি যদি চাব লাগে কি কৰিব লাগিব আচলতে এতিয়া ধৰক আপোনাৰ মে' মাহৰ 30 তাৰিখটো কি বাৰ পৰিব আপোনাক কি কৰিব লাগিব আপুনি 30ৰ লগত এই কমন সংখ্যাটো হৈছে 2টো আপুনি যোগ কৰিব লাগিব সমান 32 হ'ব আৰু তাত আপুনি হাতেৰে হৰণ কৰিব লাগিব এতিয়া হাতেৰে হৰণ কেনেকৈ কৰিব আপুনি হাতেৰে যদি হৰণ কৰি যায় একেবাৰে ভাগফল যিমান আপুনি ভাগফল ৰোৱাকৈ আপুনি হৰণ কৰিব লাগিব তো এতিয়া আপুনি জানিব লাগিব 7 পূৰণ 4 = 28 যেহেতু 7 5 গুণ 35 হ'ব তেতিয়া ভাগফল নৰ'ব গতিকে 7 4 গুণ 28 তো ভাগফল হ'ব 32 হৰণ -28 = 4 এতিয়া আমাৰ সংখ্যাটো ওলাইছে 4 এতিয়া 4টো যে আপোনাৰ ভাগ শেষ ৰৈছে আপুনি সৰুতে মেথছ কৰিছিল নহয় ভাজক ভাগফল ভাজ্য ভাগশেষ ঠিক তেনেকুৱা ধৰণৰ মেথছটো যে এতিয়া ভাগ শেষ ৰৈছে আপোনাৰ 4 এতিয়া আপুনি 1 2 3 4 5 6 6তকৈ আপোনাৰ ভাগ শেষ নৰয় কাৰণ কিয় এসপ্তাহত 7 দিন থাকে আৰু 7 দিন 6তকৈ যদি বেছি হৈ যায় তেতিয়াহ'লে 7ৰে হৰণ গুচি যাব তো মেক্সিমাম 6 ৰ'ব তো এতিয়া 6টো আপুনি কেনেকৈ ডিভাইড কৰিব যে যদি ভাগ শেষ 1 হয় তেতিয়াহ'লে বাৰটো পৰিব সোমবাৰ আৰু ভাগ শেষ যদি 2 পৰে মঙলবাৰ পৰিব আৰু ঠিক তেনেকৈ ভাগ শেষ 3 হ'লে বুধবাৰ ঠিক তাৰমানে হিচাপটো কেনেকৈ 1 2 3 4 5 6 সোমবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ আৰু যদি ভাগ শেষ নৰয় তেতিয়াহ'লে
সেই তাৰিখটো পৰিব দেওবাৰ। এতিয়া মই হিচাপটো কি কৈছিলোঁ যে মে'ৰ 30 তাৰিখ আৰু মে'ৰ 30 তাৰিখটো কি বাৰ পৰিব আমি চাই লওঁ। আপুনি চাই লওক, ভাষেক 4 আছেতো, ভাষেক 4 হৈছে যিহেতু বৃহস্পতিবাৰ পৰিব। তাৰে 1 2 3 4 সোম মঙল বুধ বৃহস্পতি। আৰু এটা কণ্ডিশ্যন আছে যে যদি কমন সংখ্যাটো 0 হয় তেতিয়া আপুনি কি কৰিব? কমন সংখ্যাটো 0 হ'লে এটা এক্সাম্পল লৈছোঁ যে জুলাই মাহত বা এপ্ৰিল মাহত 0 আছে, 0 আছে আৰু 0টো কমন সংখ্যা হ'লে আমি কি কৰিম যে আপুনি যিটো তাৰিখ লাগে, ধৰি লওক এপ্ৰিলৰ 12 তাৰিখ, 12 তাৰিখ নহয় আপোনাৰ 0 হয়তো 14 তাৰিখ ধৰি লওক, 14 যিহেতু হাতে মই এটা বেলেগ এক্সাম্পল দিছোঁ। 14 তাৰিখটো কি বাৰ পৰিব এপ্ৰিলৰ? তে এপ্ৰিলৰ 14 তাৰিখৰ লগত তাৰ কমন সংখ্যা আছে 0 যোগ দিলে কিমান হ'ব? 14 হ'ব। 14ক যদি আপুনি 7ৰে হৰণ কৰে তেতিয়াহ'লে ভাষেক একো নৰয়, তেতিয়াও এনচাৰ 0 হ'ব। তাৰমানে 14 তাৰিখটো দেওবাৰ পৰিব। ঠিক তেনেদৰে আৰু যদি আপোনাক জানুৱাৰী মাহৰ 25 তাৰিখটো কি বাৰ পৰে, আপোনাক যদি আজি এতিয়াই দৰকাৰ হয় তেতিয়াহ'লে জানুৱাৰী মাহৰ 25 তাৰিখটো কি হ'ব? জানুৱাৰী কমন সংখ্যা হৈছে 0 আৰু 25ৰ লগত 0 যদি যোগ কৰে 25 হ'ব। তাক যদি 7ৰে হৰণ কৰে 7 3 গুণ 21 মানে থাকিব বাকী 4 মানে বৃহস্পতিবাৰ। সোম মঙল বুধ বৃহস্পতি 1 2 3 4। তো এইটো হৈছে হিচাপ বা মেথছ বা অংক আপুনি যি বুলি কয় বা ছিষ্টেম। এনেকৈ আপুনি গোটেই বছৰটোৰ কেলেণ্ডাৰখন মুখস্থ ৰাখিব পাৰিব বা সহজ কথাত ক'বলৈ গ'লে গোটেই বছৰটোৰ কোনটো তাৰিখ কি বাৰ পৰিব আপুনি অতি সহজে উলিয়াই ল'ব পাৰিব। আৰু যদি কিবা আপোনালোকৰ যদি কনফিউজন আছে এই ভিডিঅ'টোৰ তলত কমেণ্টত দিব, কমেণ্টত দিলে মই ৰিপ্লাই দিম বা আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। আৰু এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু যিসকলে নাজানে তেওঁলোকে শ্বেয়াৰ কৰি দিয়ক, তেওঁলোকে শ্বেয়াৰ কৰিলে যাতে এই ভিডিঅ'টো চাই কিবা নহয় কিবা উপকৃত হ'ব পাৰে। তো থেংক ইউ, গোটেই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু লগ পাম এটা নেক্সট ভিডিঅ'ত। থেংক ইউ।